গৌৰৱ গগৈৰ জনপ্ৰিয়তা তীব্ৰগতিত বৃদ্ধি পাইছে নেকি অসমত? ভিডিঅ'টো শ্বেয়াৰ কৰি চাই থাকক সম্পূৰ্ণ প্ৰতিবেদন। শেহতীয়াকৈ গৌৰৱ গগৈয়ে নিজৰ ফেচবুক পেজত আপলোড কৰা এটা ভিডিঅ'ই লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি। মাত্ৰ এদিনৰ ভিতৰতে ভিডিঅ'টোত 1 লাখৰো অধিক লোকে লাইক কৰাৰ বিপৰীতে দৰ্শকৰ সংখ্যাই 11 লাখৰ ঘৰ অতিক্ৰম কৰিছে। এয়া কেৱল এটা সংখ্যাই নহয়, বৰঞ্চ জনসাধাৰণৰ তেওঁৰ প্ৰতি থকা আগ্ৰহৰ এক প্ৰতিফলন বুলিও বহুতে চৰ্চা কৰিছে। ছ'চিয়েল মিডিয়াৰ এই সঁহাৰি আগন্তুক নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি? সেয়া অৱশ্যে সময়তহে লক্ষণীয় হ'ব। আপোনালোকৰ মতামত কি? যি ধৰণে গৌৰৱ গগৈৰ চৰ্চা বৃদ্ধি পাইছে, আপুনিও তেওঁক বিচাৰে নেকি আগন্তুক সময়ত মুখ্যমন্ত্ৰী হিচাপে চাবলৈ? নে আন কোনোবা যোগ্য প্ৰাৰ্থী আপোনাৰ পচন্দ? আপোনাৰ মতামত কি? কমেণ্ট বক্সত নিশ্চয় জনাব।